নমস্কাৰ। দ্বিতীয় অসম আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱৰ পৰিৱেশটো উপভোগ কৰোঁ আহক। ইয়াত জয়মতী হল বনাইছে, হল টাইপ হ'ব চাগে। পৰিৱেশটো দেখাব চেষ্টা কৰিম। ইফালে ফুড মেলা, এয়া য়েল্লো কালাৰ, এফালে মিটিং, এয়া মিটিং, তেওঁলোকে ভাষণ দি আছে। এতিয়া এই জয়মতীটোৰ পৰা এইখনলৈ যাম, শ্ৰীমতী। আমি এতিয়া ভাল চিনেমা এখন চলি আছে বুলি কৈছে। এয়া আমাৰ ৰঙা বগা পিন্ধা লগৰ কেইজনী গৈ আছে। এতিয়া আমি আপোনালোকক দেখুৱামগৈ যে এইটো এটা হল, সৰুকৈ মানে আৰু অস্থায়ী হল হিচাপে দেখুওৱা হৈছে। এইটো ফিৰিঙতি। ইয়াত গণ্যমান্য পৰিচালকসকল আছে, আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম দেই। এজন জন ফৰ্ড পৰিচালক, এজন সত্যজিৎ ৰায়, এজন গোবিন্দনন্দন অৰবিন্দন, অনুৰাগ কাশ্যপ, এজন অনুৰাগ, তেওঁক জানেই আৰু চিনি পায়, এজন অতনু ঘোষ। আমি ইয়ালৈ যাম এতিয়া ফুড ষ্টলটোলৈ। আমি লগৰখিনি গৈ আছে। ইয়াত কাপোৰ অসমীয়া, ইয়াত দেখি আছে পপকৰ্ণ ষ্টল, ফুড ষ্টলবিলাক ধুনীয়া ধুনীয়াকৈ দেখা গৈছে। ল'ব পাৰি আহি পিনে। কাইলৈ লাষ্ট বেগ আমাৰ লগৰখিনিয়ে লয় নেকি, গুগল পে'ত পইচা চাই আছে। ধুনীয়া ধুনীয়া খুন্দনা, শংকৰদেৱ, আৰু স্পেচিয়েল আমাৰ মানে আৰু দেখিছে নহয় কেনেকুৱা বস্তু। ভাল ভাল দেই। কাৰ কাৰ প্ৰিয় বাৰু? এই কলা কলা বটলত সোমাই আছে যে। এইটো কি বস্তু? গাহৰি সাজ আৰু এয়া আমাৰ এতিয়া ভালকৈ খাই খাই ওলাই গৈছে গাহৰীয়া হাঁহ। দেখুৱাই দিছোঁ সুস্থ। আমি এইখন হেলিকপ্টাৰতে উঠি সৌ নৰাঘৰটোলৈ গৈ আছোঁ। ইয়াত চাগে ভিতৰে ভিতৰে কি আছে আমি যাব পৰা নাই, এই ৰছীডালৰ কাৰণে যাব পৰা নাই।